নমস্কাৰ বন্ধুবৰ্গ। এই কবিতাটো মোৰ কা আন্দোলনৰ সময়ত লিখা কবিতা। কবিতাটো লিখাৰ একমাত্ৰ উদ্দেশ্য হ'ল ৰাইজ জাগ্ৰত হওক, ভৱিষ্যতলৈ সমাজত শান্তি বৰ্তাই ৰাখক আৰু কথাবোৰ বিবেচনা কৰি আমাক সৰু সৰু মানুহবোৰক জীয়াই ৰাখক। যদি মোৰ কথাখিনি ভাল লাগে তেন্তে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহক মই মোৰ কবিতাটি আবৃত্তি কৰি শুনাওঁ। কবিতাটিৰ নাম হ'ল আলোড়ন। সিদিনালৈকে আমাৰ দৰে ফুৰিছিল টিঘিল শিলাই, ৰাস্তাই ঘাটে অনাই বনাই, তুলি ললো ভোকোচাত পাতি ললো নেতা, এতিয়া আমাৰে লাগিছে লেঠা। সমাজত দিলো ডাঙৰ আসন, আমাকে কৰিছে অমানসিক শাসন, আমাৰ বলতে সজালে ইমাৰত, গাড়ী ঘোঁৰা বহুতো ললে ক্ষতি, হৈ গল ধনী মানি সম্ভ্ৰান্ত ব্যক্তি। সিহঁতৰ ওপৰত মাত মাতাৰ নাই কাৰো অধিকাৰ, এতিয়া আমাকে কৰিছে লুটি ঘুটি, সিহঁতৰ গাড়ীৰ ইমান বল, কত নিৰ্দোষীৰ প্ৰাণবায়ু উৰি গল, তথাপি সিহঁতক দমাব নাই কাৰো শক্তি। সকলো ভয়ত কঁপি থাকে থৰ থৰ, হৃদয়ত নাই ক্ষমা নকৰে ভাল কাম, তথাপি কৰিব লগা হৈছে ভক্তি। অসমীয়াত এষাৰ কথা আছে, যিয়ে নাজানে সংগীত সাহিত্য, সেইবোৰ মানুহ হেনো পশুতুল্য, নাই দয়া নাই মমতা, দানৱৰূপী দুৰ্বৃত্তক নাম দিছো ভগৱান। অস্ত্ৰ যাৰ কলা ধন, সমাজত দিছো মান সন্মান, কিবা পোৱাৰ আশাত সকলোৱে কৰে জয় জয় গান। মাছৰ তেলেৰে মাছ ভাজি আমাক কৰিছে দান, নাজানে মহৎ লোকৰ বাণী, অহিংসাই পৰম ধৰ্ম, মানুহেই দেৱ মানুহেই সেৱ, কূটনীতিয়েই যাৰ কৰ্ম, তথাপি নাম পাইছে মহান। নাজানে সংগীত নাজানে সাহিত্য, নাই ছাত্ৰবিদৰ জ্ঞান, নাজানে জৱাহৰলাল নেহেৰুৰ প্ৰস্তাৱনাসমূহ, নাজানে ভাৰতীয় সংবিধান। নাজানে অৰ্থনীতি বিজ্ঞান, যাৰ বাবে দেশ আজি ধ্বংসৰ দিশত ধাৱমান, তথাপি আমাৰ নেতা গুণী জ্ঞানৱান। সিহঁতে সৰু সৰু মানুহবোৰৰ মাজত লগাই যুঁজ, আমাৰ মনত দিয়ে দুখ, কেতিয়াবা ধৰ্মত গ্ৰহণ সানি, আকৌ কেতিয়াবা অন্য কাৰণ আনি, তথাপি নাম দিছো লাচিত বৰফুকন, ভালৰি লগাব গৈ আমি লাচিতক কৰিছো অপমান। কলা বোবা অন্ধক সিহঁতে নকৰে আক্ৰমণ, সেয়েহে কিছুমানে জুৰি থাকে ভাও, নধৰি যে উপায় নাই, মনত কিবা হেৰুৱাৰ ভয়, সিহঁতৰ নাচত নাচে নাচ, নানাচি যে উপায় নাই, নহলে জেলত থব ভৰাই। খা বৈ সোতে পেজ হৈ জাৰে, তাতো মানুহে সিহঁতক ভাল ভালকৈ হাততালি মাৰে, সকলোৱে ভাবে মোৰনো কি ক্ষতি, মই কিয় আপত চপাই লম মাত মাতি, এয়াই হৈছে আমাৰ সমাজ। ধন্যবাদ।